নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ পাকঘৰলৈ স্বাগতম পোনপ্ৰথমে সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আপুনিও বাৰু মোৰ দৰে লাই শাকৰ ভাজি খাই খাই আমনি পাইছে নেকি বাৰু যদি পাইছে তেনেহলে নতুন সোৱাদেৰে লাই শাক আপোনালোকলৈ আগবঢ়াইছোঁ ই কেৱল আপোনাৰ ভাত সাজেই নহয় চাহ কাপৰ লগতো তৃপ্তিৰে জুতি ল'ব পাৰিব চাওঁচোন আহক তেনেহলে কেনেকৈনো বনালোঁ পাতবোৰ গুচাই পেলাব ন পাত গুচাই পেলাম পাতবোৰ গুচাই পেলাই তোমাৰ যি মাজৰ যিটো বগা ঠাই সেই বগা ঠাইটো এতিয়া পকৰি বনাব লাগিব এয়া হেৰিবোৰ গুচাই ল'লে পাতবোৰ গুচাই ল'লে কিমান ডাঙৰ ডাঙৰ হৈছে দেখা এতিয়া এনেকৈ ফালিব লাগিব মাজতে ফালি এনেকৈ ল'ব লাগিব এনেকৈ সৰু কৰিব লাগিব এনেকৈ সৰুকৈ এইটো যেনেকৈ মানে শাক কুটা হয় অকণ ষ্টাইলো হয় দেখিবলৈও ভাল হয় এতিয়া চাহৰ সৈতে খাব লাগিব বনাই মানুহে এনেকৈ এনেই খাই খায়ো ভাজি খাই খায়ো আমনি পায় এনেকৈ কৰিলে খাবলৈও ভাল হয় এতিয়া কি দিছে এতিয়া বেচন এই চামুচখন দিওঁ এখন লওক এয়া বেচন দিছোঁ চোৱা বেছিকৈ দিব নালাগে নি বেছি নালাগে আৰু মই চাই লওঁ কিমান লাগে এয়া নিমখ এতিয়া জিৰা জলকীয়া গুড়ি ৰেড চিলি এতিয়া কালজিৰা দিয়া পানী অকণ দিয়া এতিয়া হাতেহে সানিম দেই নহ'লে ইয়াত নালাগিব নহয় চামুচে হেৰি কৰিলে এনেও পকৰি চকৰিবোৰ হাতে সানিলে ভাল হয় নেকি বেচন অকণমান সৰহকৈ দিব লাগিব তাৰমানে কেলে তেতিয়াহে তাত লাগ খাব বেচনটো চাই চাই দিব লাগে এনেই আগতীয়াকৈ দি ল'লে হেৰি হয় ন বেছি হৈ গ'লে বেয়া হয় এয়া চাওক ইমানটো জোখলৈকে হৈ ল'লে হ'ল আৰু অলপ অলপ বেচন লাগি থাকিব লাগে আপোনালোকে খালি একেলগতে বেচনটো দি নিদিব অকণ অকণকৈ দিব লাগে এয়া কেৰাহী পাতিলোঁ দেই এয়া তেল দিছোঁ ৰিফাইন এয়া দিছোঁ এনেকৈ এপিচ এপিচকৈ দি দিব লাগিব এপিচকৈ দিম লাই শাক খাই আমনি লাগিছে যদি এনেকৈ খাই চাব আমাৰ অসমৰ মানুহ প্ৰায় ঘৰতে থাকেই ন লাই শাক অন্য হ'লেও লাই শাক থাকেই লাই শাক অন্য নকৰিলেও এজোপা হ'লেও কৰে লাই শাক থাকে লাই শাক ধনিয়া এইকেইটা বৰ মানে দৰকাৰী বস্তু পানী আছে অকণ ফুটি গৈছে ভিডিঅ' বনালে অকণ ফুৰিবই আৰু এয়া কাঢ়িছোঁ দেই হৈ গ'ল ন এইকেইটা হ'ল পূৰা কুৰমুৰীয়া হয় হেৰি হৈ গ'ল চোৱা এয়া মচমচীয়া হৈ গৈছে এয়া গৰম হৈ আছে এয়া মচককৈ উঠিছে এতিয়া ইয়াতে পাপৰ এটা শুকান পাপৰ এটা ভাজি ইয়াতে ভাঙি দি ক'লা নিমখ অকণমান দি দিব লাগে ভাল হ'ব এইটো পাপৰ হৈ গ'ল অকণমান চেঁচা হওক এয়া পাপৰ চোৱাটো এই পাপৰটো এনেকৈ ভাঙি ইয়াত দি দিব লাগে ওপৰতে অকণমান পাপৰৰ লগত থাকিলে খাই ভাল লাগে আৰু এইটো ভাতৰ লগতো খাব পাৰিব দেই লাই শাক আৰু চাহৰ লগত বুলি নহয় এইটো কি দিছে ক'লা নিমখ এইটো ক'লা নিমখ কণ ইয়াত দিছে আগতে দিছিলোঁ এইটো অকণমান এতিয়া আমি চাহৰ লগত খাম আপোনালোকেও এবাৰ বনাই খাই চাবচোন দেই কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ